নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। মোৰো ভালেই বন্ধুসকল। বৰবৰুৱা ছাত্ৰ সন্থাৰ উদ্যোগত বিহু আদৰণি আৰু বিহু কৰ্মশালা সামৰণি অনুষ্ঠান পতা হৈছিল। তাকে আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ। ভিডিঅ'টো চাব, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সৌৰভজ্যোতি বৰফুকন ডাঙৰীয়াক আগবঢ়াই নিবৰ বাবে বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰফুকন ডাঙৰীয়াক তেখেতৰ মন্তব্য দাঙি দিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। পদবীত থকা বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট এই বিহু কৰ্মশালাৰ প্ৰশিক্ষিকা ঋতুপৰ্ণা দাস বাইদেউ, খুব ভাল লাগিছে মোৰ। আৰু ইয়াতে কিছু সকলো জনজাতীয় নিজৰ অভিজ্ঞতা অনুযায়ী তেওঁলোকক শিকাবলৈ যত্ন কৰিছোঁ, চেষ্টা কৰিছোঁ। তাৰ মাজতো হয়তো মোৰ ক'ৰবাত কোনোবাখিনিত ভুল ক্ৰুটি ৰৈ যাব পাৰে। তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু এইখিনিকে ক'লোঁ। তাৰ লগতে মই সকলোকে আশীৰ্বাদ কৰিছোঁ তেওঁলোক আগবাঢ়ি যাওক আৰু এই অঞ্চলৰ পৰা যাতে তেওঁলোক এগৰাকী এগৰাকী ভাল যুৱতী হৈ গোটেই অসমত পৰিচিত হওক। এইবিলাকে হ'ব।
গৰু মাছৰ পিটিকা খুৱাই দিলে তথাপিও মূৰত ভাবোতে চিন্ততে বয়স পতি গ'লে ফুটাকৈ কপালতে তুমি লিখিলে ঘৰৰ বিৰা